পঞ্চায়ত নিৰ্বাচন উপলক্ষে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ ঘোষণা। ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনা অনুযায়ী ভোটাৰ ৰাজ্যক উল্লেখিত যিকোনো এখন নথি লগত লৈ ভোট কেন্দ্ৰলৈ যোৱাৰ নিৰ্দেশনা। ভোটাৰ পৰিচয় পত্ৰ হিচাপে গণ্য কৰা এই নথিসমূহৰ ভিতৰত উল্লেখযোগ্যবোৰ হ'ল: ১ নম্বৰ ফটো সম্বলিত ভোটাৰ পৰিচয় পত্ৰ, ২ নম্বৰ ফটো সম্বলিত ভোটাৰ তালিকা, ৩ নম্বৰ পাছপোৰ্ট, ৪ নম্বৰ ড্ৰাইভিং লাইচেন্স, ৫ নম্বৰত আছে পেন কাৰ্ড, ৬ নম্বৰত চাকৰিৰ পৰিচয় পত্ৰ, ৭ নম্বৰত পেঞ্চনাৰ পৰিচয় পত্ৰ আৰু ৮ নম্বৰত আছে বিদ্যালয় বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত সংশ্লিষ্ট বিদ্যালয় মহাবিদ্যালয়ে দিয়া পৰিচয় পত্ৰ। ৯ নম্বৰত আছে ফটো সম্বলিত বেংকৰ পৰিচয় পত্ৰ, ১০ নম্বৰত এনৰেগা আঁচনিৰ জব কাৰ্ড আদি। ভোটদাতাসকলে নিজৰ ভোট কেন্দ্ৰত ইয়াৰে নিজৰ যিকোনো নথি প্ৰদৰ্শনেৰে পুৱা ৭ বজাৰ পৰা আবেলি ৩ বজালৈ ভোটদান কৰিব পাৰিব। ধন্যবাদ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা বেল আইকনটো বজাই দিয়ক যাতে মোৰ ভিডিঅ'ৰ খবৰ আপুনি সোনকালে পায়।